নমস্কাৰ সকলোকে ৰঞ্জন অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। আজি ভিডিঅ'টোৰ টপিক হ'ব আছাম পুলিচ SI ৰ ওপৰত। যিহেতু বহুতে জানিব বিচাৰে, যিহেতু বহুতে এবাৰ প্ৰথম দিব যে আছাম পুলিচ SI প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখনত কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিছিলে সেইটো হয়তো জনাটো দৰকাৰ। তেতিয়া তেওঁলোকে গম পাব যে ইম্পৰ্টেণ্ট টপিক কোনকেইটা আমি পঢ়িব লাগে। গতিকে মই যোৱা বছৰৰ যিহেতু মই দিছিলোঁ, যোৱা বছৰৰ SI পেপাৰখন মই এনালাইজ কৰিলোঁ আৰু কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিছে মই বহীত লিখি ৰাখিছোঁ। এয়া চাওক, মই লিখি ৰাখিছোঁ, আপোনালোকক এতিয়া জনাম কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিছিলে। গতিকে ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিছে জানো আহক। যিহেতু সকলোৱে জানে GK, ইংলিছ, মেথছ আৰু ৰিজনিং এইকেইটা টপিকে আহে। গতিকে তাৰ ভিতৰৰ টপিক কি কিমানটাকৈ কুৱেশ্যন আহিছে মই আপোনালোকক জনাই দিছোঁ। ইম্পৰ্টেণ্ট টপিক হ'ল ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা হায়েষ্ট কুৱেশ্যন আহিছিলে 15টা। আছাম হিষ্ট্ৰীৰ পৰা আহিছিলে 10টা। পলিটিৰ পৰা আহিছিলে মাত্ৰ এটা কুৱেশ্যন। গতিকে পলিটিটো ইগন'ৰ নকৰিব, এবাৰ বেছিও আহিব পাৰে। তাৰপিছত আহিছিলে আছাম জিঅ'গ্ৰাফীৰ পৰা 2টা কুৱেশ্যন, ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ পৰা এটা কুৱেশ্যন, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা এটা কুৱেশ্যন, আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ পৰা ইম্পৰ্টেণ্ট টপিক, তাত 7টা কুৱেশ্যন আহিছিলে। আছামিজ আৰ্ট এণ্ড কালচাৰৰ পৰা 2টা কুৱেশ্যন আহিছিলে। স্পৰ্টছ মানে আছামৰ যিবিলাক স্পৰ্টছ, ধৰি লওক লাভলীনা বৰগোহাঁই, হিমা দাস, তেনেকুৱা কুৱেশ্যন আহিছিলে 3টা। ছায়েন্সৰ আহিছিলে 4টা কুৱেশ্যন। তাৰপিছত ৰেণ্ডম জিকে ধৰি লওক সৰু সুৰা কিছুমান টপিকৰ আহিছিলে 5টা কুৱেশ্যন। আছামৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিলে 2টা কুৱেশ্যন। আৰু আপোনাৰ ইণ্ডিয়ান পলিটিৰ কথা ক'লে এটা কুৱেশ্যন আহিছিলে। কম্পিউটাৰ জিকে আহিছিলে 2টা কুৱেশ্যন। এইখিনি হ'ল জিকেৰ ওপৰত আহিছিলে। বাকী ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত ইংলিছ কম্প্ৰিহেনশ্যন আহিছিলে, তাত 6 মাৰ্কছ আছিলে। বাকী এপ্টিটিউড আহিছিলে 22 নম্বৰ আৰু ৰিজনিং আহিছিলে 17 নম্বৰ। গতিকে আগতে ৰিজনিং আৰু এপ্টিটিউড মিলাই পেলাই 20টা কুৱেশ্যন আহে, এবাৰ অলমষ্ট 40টা কুৱেশ্যন মানে লাষ্ট ইয়েৰ আহিছিলে। গতিকে এইকেইটা টপিকৰ পৰা ইমানটাকৈ কুৱেশ্যন আহিছিলে আপোনালোকে গম পালে। গতিকে এতিয়া আপোনালোকে সেইমতে ষ্টাডি কৰক, কোনটো টপিক পঢ়িলে কিমান কি হ'ব আপোনালোকে নিশ্চয় এটা অনুমান কৰিব পাৰিছে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। কেনেকুৱা পালে ভিডিঅ'টো চাই নিশ্চয় এটা কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।